হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আজি যাব ওলাইছোঁ কাৰ্বি আংলং জিলাত অৱস্থিত দেওপানী মন্দিৰলৈ। দেওপানী মন্দিৰ ইয়াৰ পৰা নগাঁৱৰ পৰা প্ৰায় 188 কিলোমিটাৰ হয়। আৰু বহুত বছৰ এটা মোৰ আশা আছিলে দেওপানী মন্দিৰলৈ যোৱা। তাকেই আজি সেই আশা পূৰণ হ'বলৈ গৈ আছে। ভাল লাগিছে। ব'লক আজি একেলগে দেওপানী মন্দিৰলৈ যাওঁ। ব'লক। এতিয়া আমি আহি উপস্থিত হৈছোঁহি আমবাগান। এয়া গাড়ী হাৱা দিবলৈ অলপ ৰখিছোঁ। এয়া গাড়ী হাৱা চাৱা ভৰাই লৈ দূৰ যাবলৈ আছে। ব'লক। আমি এতিয়া কলিয়াবৰ তিনিআলিৰ পৰা কাজিৰঙা অভিমুখে গতি কৰিছোঁ। আমি আহি এতিয়া বুঢ়া পাহাৰত উপস্থিত হৈছোঁহি। আপোনালোকে দেখিছে ৰাস্তাৰ দুয়োকাষে গছ গছনিৰে ভৰি আছে। মানে এটাই ক'ব পাৰিম, বহুত ধুনীয়া সুন্দৰ মনোমোহা এটা পৰিৱেশ। সঁচাই বহুত ভাল লাগিছে। এতিয়া পাইছোঁহি কাজিৰঙা। এয়া চাওক, এটা গড় দেখিছোঁ। এইটো দেখিছেনে আপোনালোকে? এইয়া দূৰত মই ভালকৈ দেখাব পৰা নাই। যিমানখিনি হয় মই দেখাব চেষ্টা কৰিছোঁ। এতিয়া ব'লক কিবা এটা খাই লওঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই। তাৰপিছত আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰিম। এতিয়া আমি অলপ লাইট ৰিফ্ৰেছমেণ্ট লৈছোঁ। চাহ, ব্ৰেড আৰু জাম। মই গোটেই পেকেট ল'লোঁ। আমি আহি উপস্থিত হৈছোঁহি হালধিবাৰী বুঢ়ী আই মন্দিৰত। এয়া চাওক, সঁচাই বহুত ভাল লাগিলে মন্দিৰৰ কথা জনাই। ব'লক আমি আমাৰ যাত্ৰা আকৌ আৰম্ভ কৰোঁ। নুমলীগড় পালোঁ। নুমলীগড়ৰ পৰা আমি এইটো ৰাইট চাইডে সোমাই গৈছোঁ গোলাঘাটৰ ৰাস্তাত। এইফালেদি আমি গৈ আমাৰ গন্তব্যস্থান দেওপানী মন্দিৰত উপস্থিত হ'মগৈ। আৰু অলপ সময় লাগিব। ব'লক যাওঁ এতিয়া। কি সুন্দৰ ৰাস্তা, দুইফালে বাগানৰ মাজে মাজে আমি গৈ আছোঁ। আৰু অলপ আগত গৈ আমি নামবৰ হাবি পামগৈ। ৰাস্তাটো এইখিনি অলপ বেয়া, সেইকাৰণে অলপ টাইম লাগিছে। মেৰামতি চলি আছে ৰাস্তাৰ। আৰু অতি কম দিনৰ ভিতৰতে এই ৰাস্তাটো ভাল হৈ উঠিব বুলি আশা কৰিলোঁ। আমি আহি উপস্থিত হৈছোঁহি দেওপানী মন্দিৰ। এয়া চাওক, দেওপানী মন্দিৰ গেট। আমি এইফালে সোমাই আহিছোঁ। এয়া গৈ আছোঁ এতিয়া। ইয়াৰ পৰা 500 মিটাৰ গৈ পেলাই লেফ্ট টাৰ্ণ ল'ব লাগিব। উপস্থিত হ'লোহি দেওপানী মন্দিৰ। এতিয়া ইয়াৰ পৰা আমি সোমাই যাম দেওপানী মন্দিৰলৈ। আপোনালোকক দেখাই যাম দেওপানী মন্দিৰ। চাওক, ইয়াতে বহুত দোকান আছে। ইয়াতে আপোনালোকে মন্দিৰৰ বাবে ধূপ চাকি ফল মূল ধুনীয়াকৈ কিনি ল'ব পাৰিব। সকলো সুবিধা আছে ইয়াত। চাওক, ইয়াত পাৰ্কিঙৰ কাৰণে সুব্যৱস্থা আছে। আপোনালোকে গাড়ী লৈ আহিলে ইয়াতে ধুনীয়াকৈ পাৰ্কিং কৰিব পাৰিব। ব'লক এতিয়া আমি মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। এয়া দেখিছে দেওপানী মন্দিৰৰ দেওপানী মন্দিৰলৈ সোমাই আহিছোঁ।
ভগৱানৰ আশীষ ল'বলৈ। বলক, বহুত ভাল লাগিছে ইয়াত আহি। আজি জীৱনৰ প্ৰথমবাৰ ইয়াত আহিছোঁ। বহুত দিনৰ এটা আশা পূৰণ হ'ল। হাই ফ্ৰেণ্ডছ, ভগৱানৰ আশীষ লৈ এতিয়া বাহিৰলৈ আহিছোঁ। ভিতৰত কেমেৰা ইউজ কৰিব নিদিয়ে, সেইবাবে আপোনালোকক ভিতৰত দেখাব নোৱাৰিলোঁ। তাৰ বাবে ক্ষমা বিচাৰিছোঁ। ইয়াত দেখিছে, ইয়াত মনৰ আশা এটা লৈ যদি ফিতা বান্ধা হয়, তেতিয়া মানুহৰ মনৰ আশাটো পূৰণ হয় বুলি এটা বিশ্বাস আছে। সঁচাই বহুত ধুনীয়া অনুভৱ, বহুত ভাল লাগিলে মন্দিৰত আহি পেলাই। আৰু আপোনাক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ। তাৰ মাজতে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব। মন্দিৰৰ পৰা ওলালোঁ, এতিয়া আকৌ ঘৰৰ অভিমুখে গতি কৰোঁ। কিবা এটা খাই ব'লক ঘৰলৈ আকৌ উভতি যাওঁ। যদি আজি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।